আধাৰ কাৰ্ডৰ ফৰ্ম দিয়াক লৈ উত্তপ্ত ধুলা ডাকঘৰ। ডাকঘৰৰ মূল দুৱাৰ ঘেৰাও কৰি প্ৰতিবাদ ৰাইজৰ। বৃহস্পতিবাৰে ৰাতিপুৱাই উত্তপ্ত পৰিস্থিতি দৰঙৰ ধুলাত। আধাৰ কাৰ্ডৰ ফৰ্মক লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে। জানিব পৰা মতে বিগত কিছুদিন ধৰি অনলাইনৰ দ্বাৰা আধাৰ কাৰ্ডৰ কাম চলি আছে দৰঙৰ ধুলা ডাকঘৰত। সেয়ে 10 তাৰিখ তথা আজি আধাৰ কাৰ্ডৰ ফৰ্ম দিব বুলি জনোৱাত ৰাতিপুৱা 4-5 বজাৰ পৰা শাৰী পাতি থাকে স্থানীয় ৰাইজে। তেনে সময়তে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কাৰ্যালয়খন খুলি হঠাৎ 10 বজাত কাৰ্যালয়খন বন্ধ কৰি দিয়ে। ৰাইজে কৰ্মচাৰীজনক সোধাত আজি বাইদেউৰ বেমাৰ হোৱাৰ কাৰণে ফৰ্ম দিয়া নহয় বুলি জনায়। সেয়ে হঠাৎ ডাকঘৰৰ কৰ্মচাৰীয়ে দুৱাৰ বন্ধ কৰি দিয়াৰ বাবে উত্তপ্ত হৈ পৰে ধুলা ডাকঘৰ চৌপাশ। কিন্তু আমি লাইন পাতি আছোঁ। এতিয়া লিষ্টখন ইহঁতৰ মানুহ যি আহিছিলোঁ পিছত সিহঁতে মনে মনে হাতত দিছে লিষ্টখন। এতিয়া মানুহ বহুত দেখা পাই হালা চিলা হোৱাৰ কাৰণে সিহঁতে গুচি গ'ল। এতিয়া আমি কৈছোঁ বোলে আমাৰ লিষ্ট নহয় কি তোমালোকে লাইন পাতি খেলোঁ নহয়, যিটো লিষ্ট হৈছে ৰাতিপুৱা সেইখন লিষ্টমতেহে হ'ব সেইটো কৈ কিনে সিহঁতে গুচি গ'ল দৰ্জা মাৰি কিনে। ডাকঘৰ কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ প্ৰায় 3 শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়া প্ৰশ্ন হয়, এনেবোৰ ডাকঘৰ কৰ্মচাৰীৰ ওপৰত চৰকাৰৰ চকু পৰিবনে নে এনেকৈ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি থাকিব? 5-4টা বজাত আহিছিলোঁ, তেতিয়া 195 মানুহৰ লিষ্ট কৰি লৈছে তেখেতে ফৰ্ম দিম বুলি। আজিয়ে ফৰ্ম দিম বুলি এইটো লিষ্ট কৰি থৈ গৈছে। এতিয়া আহি চাইছে বহুত মানুহ, এতিয়া আহি কৈছে বাইদেউ বেমাৰ। মংগলদৈৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, নিউজ টুডে এনি।